হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ চিকেন বিৰিয়ানীৰ ৰেচিপি। তেনেহ'লে আহকচোন চাওঁ কেনেদৰেনো বনাব পাৰি। তাৰ বাবে মই আধা কেজি চিকেন লৈছোঁ। ইয়াতে মই অলপমান হালধি গুড়ি দি দিছোঁ, এচামুচ ধনিয়া পাউডাৰ দি দিছোঁ আৰু অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিম। বিৰিয়ানী মছলা দি দিছোঁ এচামুচ, আৰু ইয়াতে মই দৈ এড কৰি দিছোঁ ৩-৪ চামুচমান। সোৱাদ অনুসৰি নিমখ দিছোঁ, অলপমান কেঁচা মিঠাতেল দি দিছোঁ আৰু ধনিয়া পাত দি দিছোঁ। আৰু এইখিনিতে মই ভালদৰে মিক্স কৰি ল'ম আৰু আধা ঘণ্টামানৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি দিম। এয়া দেখিছেনে, ভালদৰে এইখিনি মিক্স হৈ গৈছে। এতিয়া মই কুকাৰত অলপমান মিঠাতেল লৈ ল'ম। তাতে মই অলপমান কাটি থোৱা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে লৰাই লৈছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে লৰাই ল'ম। এয়া দেখিছেনে, পিঁয়াজখিনি ৰঙা হৈ যাব ধৰিছে। এতিয়া মই পিঁয়াজখিনি এখন থালিত কাঢ়ি থৈ দিম। এয়া কাঢ়ি থৈ দিছোঁ মই পিঁয়াজখিনি, আৰু ইয়াতে আৰু অকণমান মিঠাতেল মই এড কৰি দিছোঁ। 2 খিলা তেজপাত দিছোঁ, 3টা কেঁচা জলকীয়া দি দিছোঁ, অকণমান গোটা জিৰা দিছোঁ আৰু 2-4 টুকুৰ লং ইলাচি দি দিছোঁ। আৰু ইয়াতে মই আদা নহৰু পেষ্ট দি দিছোঁ, আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই দিম। এয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ, আৰু ইয়াতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই দিম। এয়া দেখিছেনে, মই ভালদৰে এইখিনি লৰাই দিলোঁ। এয়া মোৰ মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰি দিলে। মই আকৌ এবাৰ মাংসখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে মই এতিয়া অলপমান পানী এড কৰি দিছোঁ, আৰু এতিয়া মই তিয়াই ৰখা চাউলখিনি ইয়াতে দি দিম। ইয়াতে মই এনেদৰে প্ৰথমটো লেয়াৰ দি দিছোঁ চাউলৰ, তাৰ ওপৰত কেইটামান মান ধনিয়া পাত দি দিছোঁ, আৰু ভাজি থোৱা পিঁয়াজখিনিও দি দিম। এয়া দেখিছেনে, এনেদৰে দি দিছোঁ। আৰু মই চাউলৰ আৰু এটা লেয়াৰ দি দিছোঁ। এয়া দেখিছেনে, মই এনেদৰে চাউলৰ আৰু এটা লেয়াৰ দি দিছোঁ। তাৰ ওপৰতে আকৌ অকণমান মান ধনিয়া পাত দি দিম। এয়া এনেদৰে মই দি দিছোঁ, আৰু শেষত মই 2 চামুচ ঘিউ দি দিছোঁ। এতিয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি 2টা চিটি আহিবলৈ দিম। এয়া দেখিছেনে, মোৰ বিৰিয়ানী ৰেডি হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু ট্ৰাই কৰিব। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে দেখিবলৈ। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে, তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।